বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আৰু আপোনাৰ ইউটিউব চেনেল ডিএছ ইনফৰমেশ্যনলৈ। ভিডিঅ'টো স্কিপ নকৰিব আৰু এই প্ৰশ্ন উত্তৰসমূহ আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। যদি আপোনালোকেও যদি ভাবিছে তেনেহ'লে প্ৰয়োজনীয় বুলি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো চাইছে তেনেহ'লে লাইক কৰি থৈ যাব। আহক এতিয়া আমি ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নটো। পৰ্তুগাল দেশৰ ৰাজধানীৰ নাম কি হয়? উত্তৰটো হৈছে পৰ্তুগাল দেশৰ ৰাজধানীৰ নাম লিছবন। আৰম্ভ কৰিছোঁ দ্বিতীয়টো প্ৰশ্ন। শুৱালকুছিত কিমানতম অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হয়? উত্তৰটো হৈছে ৭৫তম অধিৱেশন। তৃতীয় প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন ব্যক্তিগত মহাবিদ্যালয় কোনখন? অসমৰ প্ৰথমখন ব্যক্তিগত মহাবিদ্যালয়ৰ নাম হৈছে JB কলেজ, অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়। আপোনালোকলৈ বুলি আগবঢ়োৱা প্ৰশ্নটো হৈছে ভাৰতৰ দীঘল নদীখনৰ নাম কি? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আনলৈও শ্বেয়াৰ কৰিব যাতে আনেও জানিব পাৰে। আৰু যদি নতুন কোনো ভিউৱাৰ্ছে চাই আছে মোৰ চেনেলটো অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ প্ৰিয় প্ৰশ্ন মই আপোনালোকলৈ সদায় আগবঢ়াওঁ। প্ৰতিদিনে এটা হ'লেও দিবলৈ মই চেষ্টা কৰোঁ। আৰু আজিলৈ ইমানতে, ধন্যবাদ।